স্বামী স্ত্ৰীয়ে কেতিয়া মিলন বা সংগম কৰিলে সুযোগ্য সন্তান পোৱা যায়? স্বামী স্ত্ৰীয়ে কেতিয়া মিলন বা সংগম কৰিলে সুযোগ্য সন্তান পোৱা যায়? সুযোগ্য সন্তান পাবলৈ কেতিয়া মিলন বা সংগম কৰিব লাগে? সুযোগ্য সন্তান পাবলৈ স্বামী স্ত্ৰীয়ে কেতিয়া মিলন কৰিব লাগে? কোন সময়ত মিলন কৰিলে কেনেকুৱা গুণ থকা সন্তান পোৱা যায়? কোন সময়ত মিলন কৰিলে কেনেকুৱা গুণ থকা সন্তান পোৱা যায়? কোন সময়ত মিলন কৰিলে কন্যা সন্তানৰ জন্ম হয়? অথবা কোন সময়ত মিলন কৰিলে পুত্ৰ সন্তান লাভ হয়? সন্তান সকলোৰে আছে, কিন্তু সকলো সন্তানেই জানো সুযোগ্য সন্তান হয়? সন্তান সকলোৰে আছে, কিন্তু সকলো সন্তানেই জানো সুযোগ্য সন্তান হয়? সুযোগ্য সন্তান পাবলৈ শাস্ত্ৰত আছে কিছুমান বিশেষ নীতি নিয়ম, যিসমূহ নীতি নিয়ম মানি চলিলে সুযোগ্য সন্তান পোৱা যায়। কিন্তু কি সেই বিশেষ নীতি নিয়ম? জানিবলৈ চাওক এই প্ৰতিবেদন। আজি আমি আলোচনা কৰিম সুযোগ্য সন্তান পাবলৈ স্বামী স্ত্ৰীয়ে কি নীতি নিয়ম মানি চলিব লাগে। প্ৰথমে মই আপোনালোকক এটা কাহিনীৰ মাজেৰে এই কথাখিনি ক'ম। কাশ্যপ মুনিৰ দুগৰাকী পত্নী আছিল। এগৰাকীৰ নাম দিতি, আনগৰাকীৰ নাম অদিতি। দিতি ধাৰ্মিক আৰু সংযমী আছিল, আনহাতে অদিতি অধৰ্মী আৰু কোনো ধৰণৰ নীতি নিয়মৰ প্ৰতি কাণ সাৰ নথকা এগৰাকী মহিলা আছিল। দিতিয়ে স্বামী কাশ্যপ মুনিৰ লগত নীতি নিয়ম অনুসৰি সংগম কৰিছিল, যাৰ ফলত দেৱতাসকলৰ জন্ম হৈছিল। আনফালে অদিতিয়ে স্বামী কাশ্যপ মুনিৰ লগত যেতিয়াই মন তেতিয়াই সংযম কৰিছিল, যাৰ ফলত দৈত্য দানৱসকলৰ জন্ম হৈছিল। শাস্ত্ৰত কোৱা হৈছে যে স্বামী স্ত্ৰীয়ে সন্তান জন্মৰ পূৰ্বে সম্পূৰ্ণ এমাহ সময় নীতি নিয়মৰ মাজেৰে সম্পূৰ্ণ ধৰ্মীয় কামকে নিয়োজিত কৰি ৰাখিব লাগে, আৰু সেই সময়ছোৱাত তেওঁলোকে কোনো ধৰণৰ সংগম বা মিলন কৰিব নালাগে। তেনেকুৱা কৰিলে এটা সুযোগ্য সন্তান পোৱা যায় বুলি কোৱা হয়। লগতে এই সময়ছোৱাত স্বামী স্ত্ৰীয়ে কোনো ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হ'ব নালাগে, কাৰণ এনেকুৱা কৰিলে সন্তানটোৰ ওপৰতো প্ৰভাৱ পৰা দেখা যায়। অভিমন্যু যেতিয়া সুভদ্ৰাৰ গৰ্ভত আছিল, তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক চক্ৰবেহুৰ বিষয়ে শিক্ষা দি আছিল, আৰু সেই সময়ত সেই কথাখিনি সুভদ্ৰাই শুনি আছিল। কিন্তু চক্ৰবেহুৰ পৰা ওলোৱাৰ শিক্ষাখিনি দিয়াৰ পূৰ্বেই সুভদ্ৰা টোপনি গৈছিল, যাৰ ফলত অভিমন্যুৰ শিক্ষাও আধৰুৱা হৈ ৰৈছিল। শাস্ত্ৰত এই বিষয়ে পোৱা যায়। এটা কথা মনত ৰাখিব, স্ত্ৰী ঋতুমতী হোৱাৰ 19-20 দিন পৰ্যন্ত গৰ্ভধাৰণ সক্ষম হৈ থাকে। কোনটো সময়ত সহবাস কৰিলে সুযোগ্য সন্তান পোৱা যায় বা সন্তানৰ শৰীৰত কি কি গুণ আহে সেই বিষয়েও শাস্ত্ৰত কোৱা হৈছে। তেন্তে বলকচোন এই কথাখিনি জানি লওঁ। নাৰী ঋতুমতী হোৱা 4 দিনলৈকে গৰ্ভধাৰণ নহয়, আৰু যদি হয়ও সেই সন্তানটোৰ পেটতে মৃত্যু হয়, লগতে স্বামীৰো পেটৰ বিষ হ'ব পাৰে। 6ষ্ঠ দিনত হ'লে পুত্ৰ সন্তান হয়, লগতে সন্তানটি ৰোগীয়া, অল্পায়ু আৰু বিকলংগ হোৱা দেখা যায়। 7ম দিনত কন্যা সন্তান হোৱাৰ সম্ভাৱনা বেছি থাকে। 8ম দিন এটা শুভ দিন, এই দিনত হোৱা সন্তান ৰূপৱান আৰু গুণৱান হয়। 9ম দিনত মধ্যম শ্ৰেণীৰ সন্তান প্ৰাপ্তি হয়। 10ম দিনত কন্যা সন্তান প্ৰাপ্তি হয়। 11 দিনত হ'লে গুণী জ্ঞানী সন্তান প্ৰাপ্তি হয়। 12 দিনত সন্তান গৰ্ভধাৰণ হ'লে ৰূপৱতী আৰু গুণৱান হয়। 13 দিনত গৰ্ভধাৰণ হ'লে সুচৰিত্ৰৰ পুত্ৰ হয়, আৰু যদি কন্যা সন্তান হয় তেন্তে দুৰ্ভাগ্যৱান হয়। 14 দিনত হ'লে সদ্গুণযুক্ত সন্তান জন্ম পায়। 15 দিনত হ'লে গুণৱান পুত্ৰ আৰু শুভ কন্যা জন্ম পায়। 16 দিনত হ'লে কুলতা আৰু কুলক্ষণী কন্যা সন্তান জন্ম পোৱা বুলি কোৱা হয়, লগতে পুত্ৰ সন্তান হ'লে শিক্ষিত হয়। 17 দিনত হ'লে পুত্ৰ সন্তান হয়, ধাৰণ নহয়, আৰু যদি হয়ও সেই সন্তানটোৰ পেটতে মৃত্যু হয়, লগতে স্বামীৰো পেটৰ বিষ হ'ব পাৰে। 6ষ্ঠ দিনত হ'লে পুত্ৰ সন্তান হয়, লগতে সন্তানটি ৰোগীয়া, অল্পায়ু আৰু বিকলংগ হোৱা দেখা যায়। 7ম দিনত কন্যা সন্তান হোৱাৰ সম্ভাৱনা বেছি থাকে। 8ম দিন এটা শুভ দিন, এই দিনত হোৱা সন্তান ৰূপৱান আৰু গুণৱান হয়। 9ম দিনত মধ্যম শ্ৰেণীৰ সন্তান প্ৰাপ্তি হয়। 10ম দিনত কন্যা সন্তান প্ৰাপ্তি হয়। 11 দিনত হ'লে গুণী জ্ঞানী সন্তান প্ৰাপ্তি হয়। 12 দিনত সন্তান গৰ্ভধাৰণ হ'লে ৰূপৱতী আৰু গুণৱান হয়। 13 দিনত গৰ্ভধাৰণ হ'লে সুচৰিত্ৰৰ পুত্ৰ হয়, আৰু যদি কন্যা সন্তান হয় তেন্তে দুৰ্ভাগ্যৱান হয়। 14 দিনত হ'লে সদ্গুণযুক্ত সন্তান জন্ম পায়। 15 দিনত হ'লে গুণৱান পুত্ৰ আৰু শুভ কন্যা জন্ম পায়।
16 দিনত হলে কুলতা আৰু কুলক্ষণী কন্যা সন্তান জন্ম পোৱা বুলি কোৱা হয় লগতে পুত্ৰ সন্তান হলে শিক্ষিত হয় 17 দিনত হলে পুত্ৰ সন্তান হয়